Simple even. Agriculture Department बड'लेण्ड आमार सरकारर आरो लगते बड'लेण्ड यूनिवर्सिटीर बायोटेक्नोलॉजी डिपार्टमेंट आरो आमार जिखिनि यात एंटारप्रेनार आछे सबे मिली पेलाय माशरूम मेला अनुष्ठित करिছে जिबिलाक आजि भारतर विभिन्न जिल्लाबिलाकत विभिन्न राज्यत प्रडाक्शनर कारणे एटा कम्पिटिशनर कारणेते हक बा मार्केटिंगर कारणेते हक बा प्रडाक्शन टू डाबलिंग फार्मार इनकाम करार उद्देश्ये हक आमार भारत सरकारे ODOP बुली एटा स्कीम एनाउंस करिছে एटु होइसे वन डिस्ट्रिक्ट वन प्रडाक्ट इटा कक्राझार डिस्ट्रिक्ट टू वन डिस्ट्रिक्ट वन प्रडाक्टत माशरूम टू यात आहिছে तो कक्राझार डिस्ट्रिक्टत लार्ज स्केलत माशरूम टू केनेके प्रडाक्शन करिब पारा जाय जार द्वारा आमी एमप्लयमेंट दिब पारो इकोनॉमिक टू आमार स्ट्रेंथेन होबो पारे आरो भाल खाद्य आमार ग्राम्य अंचलत प्रोटिनियास फूड बा निउट्रिएंट फूड बिलाकर बहुत असुविधा হয় जार कारणे मेल निउट्रिशनर प्रब्लेम बिलाक হৈ আছে तो माशरूम तो सहाजे बनाई पेलाय खाबो पारे आरो इटु बिक्रिও কৰিব পাৰে तो সেই কাৰণে আমি गवर्नमेंटर तरफर পৰা इटु एनकारेज কৰিছো आरो बायोटेक्नोलॉजी डिपार्टमेंट प्रोफेसर सन्दीप आरो आमार गवर्नमेंटर লগত লগ লাগি बहुतखिनि एवारनेस प्रोग्राम करा हल ट्रेनिंग प्रोग्राम करा हल इतिया बड'लेण्डत बहुत लार्ज स्केलत माशरूम प्रोडक्शन आरम्भ হৈছে आरो এই বছৰৰ পৰা আমি ट्राई কৰি আছো कि आमी जितु আছে मिड डे मिलतो माशरूम तो इंट्रोड्यूस करब पारा जाय नेকি आरो पोषणर कारणेও प्रत्येकटा जिल्लात आमी माशरूम तो यूज करिबर कारणे माशरूम बिस्कुट माशरूम पाउडार माशरूम सूप विभिन्न माशरूमर प्रोडक्ट बिलाक जाहाते कम पैसात ভাল এটা নিউট্ৰিয়েণ্ট ফুড পাব পাৰে তেনেকুৱা এটা ব্যৱস্থাটো কৰাৰ কাৰণে আমি হাতত লৈছো তো এই কাৰণে এই প্ৰগ্ৰামটো যে আয়োজন কৰিলে ইয়াৰ কাৰণে মই বহুত ধন্যবাদ জনাইছো আজি ইয়াত দেখিবলৈ পাইছো কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি সকলোৰ মাশৰুম প্ৰডাক্ট কৰা আমাৰ এন্টাৰপ্ৰেনাৰ সকলে আহিছে তেখেত সকলে এইবাৰ দেখিবলৈ পাব যে মাশৰুমটো লাহে লাহেকৈ ইমান অৰ্গানাইজ হৈছে আৰু অহা বছৰ আৰু বেছিকৈ ইটো অৰ্গানাইজ হ'ব আৰু আমি বড'লেণ্ডৰ টাৰ্গেট লৈছো যে এই মাশৰুম যেটো প্ৰডাকশন হেতু আমি লাৰ্জ স্কেলত কৰিম আৰু সকলো ভেৰাইটিৰ মাশৰুম যিবিলাক আমাৰ ক্লাইমেটত হ'ব পাৰে হেবিলাক ইয়াত প্ৰডাকশন কৰিম আৰু অনাগত দিনত ইকোনমিক ডেভেলপমেন্টৰ কাৰণে আৰু আমাৰ ৰুৰেল এমপ্লয়মেন্ট ইয়াত সেলফ হেল্প গ্ৰুপৰ মহিলা সকলে হক কোনবা যুৱ সকলে আনএমপ্লয়েড হক এই মাশৰুম প্ৰডাকশনটো ইজিলি গাউট কৰিব পাৰে আৰু হিটু কৰাৰ কাৰণে গৱৰ্নমেন্টৰ পৰা যিখিনি সুবিধা দিব লাগে হিটু দিয়াৰ কাৰণে আমি হাতত লৈছো আৰু হেই গুটি কামত আমাক সাপোৰ্ট কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছো আৰু সকলোৰ ব্লেসিং লৈ পেলাই সকলোৰ সাপোৰ্টত আমি আশা কৰিছো বিটিআৰ আজি মই যোৱাকালিৰ পৰা আমাৰ বড়লেণ্ড মাশৰুম মেলা তোমাৰ এটা পাতিছিলো এগ্ৰিকালচাৰ ফালৰ পৰা লগতে আমি বড়লেণ্ড ইউনিভাৰ্চিটিৰ জৰিয়তে গতিকে তাতে যোৱাকালি আহি মই যিখিনি দেখিলোঁ প্ৰডাক্ট দেখিলোঁ সেই প্ৰডাক্টখিনি যোৱাকালি শেষ হ'ল মানে প্ৰডাক্ট দেখাবলৈ ৰাখাই নাই মানুহে আহি মাশৰুম খেতি দেখা পাই ইমানকে আকৰ্ষিত হৈছে আৰু কিনংটাটো কিনিলে কিমান লৈ নিজে গম নাপায় গতিকে ঠিক তেনেকৈ আহি ময়ো ভাবিছিলোঁ মই কিনি নিম বহুতখিনি লোৱাৰ এটা ইচ্ছা কৰিছিলোঁ কিন্তু সেইটো মোৰ মানে কালি নচিব নহ'ল গতিকে মানুহৰ কিমানখিনি প্ৰডাক্টৰ প্ৰয়োজন গতিকে ৰাইজে যে সেই প্ৰডাক্টবিলাক যেন কৰে প্ৰডাক্টবিলাক কৰিলে সকলো ৰাইজক সকাহ দিয়ে আৰু যিবিলাক গাঁৱে ভূঞে গৈ মহিলাবিলাকে গোটবিলাক এফটিঅ'বিলাকে যেন মাছৰুমৰ খেতি কৰাৰ বাবে ব্যস্ততা লওক আৰু সকলো প্ৰডাক্ট কৰক আৰু লগতে বিটিআৰৰ যিখিনি মাছৰুম বাহিৰলৈকে অৰ্গেনিক যাব বুলি ভাবি তেওঁলোকে সকলে কিনি লৈ যায় আৰু লগতে আমাৰ বিটিআৰৰ যিখিনি মাছৰুম হয় একচুৱেলি সঁচাকৈ ক'ব লাগিলে অৰ্গেনিক তাতে কোনো নেকি আমাৰ
মেডিচিন প্ৰয়োগ নহয় আৰু সেইকাৰণে মাছৰুমৰ সোৱাদটো আছে, খাই ভাল লাগে আৰু ৰাইজে যিমানখিনি পায় সদায় প্ৰডাক্টটো কিনি লৈ যায়। তাৰ কাৰণে সকলো ৰাইজক মই আহ্বান জনাম আৰু লগতে মহিলাসকলকো আহ্বান জনাম, তেওঁলোকে ঘৰে ঘৰে গৈ নিজৰ মাছৰুম খেতিৰ কাৰণে প্ৰয়াস কৰি চেষ্টা কৰক আৰু মাছৰুমৰ লগতে নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ পৰিয়ালক বচোৱাৰ চেষ্টা কৰিব। ঠিক তেনেকৈ অলপ আগতে মই নিজে দেখিছোঁ, হয়তো সুধিছোঁ আপোনালোকে কিমানকৈ মাহত প্ৰডাক্ট কৰে, সপ্তাহত কেতিয়াবা 3,000 হয়, 4,000 হয়, 5,000 পোৱা যায়, চিলিণ্ডাৰৰ লগত কথা বুলি কয়। ঠিক যদি তেওঁলোকে যদি 5,000 যদি সপ্তাহত কামাব পাৰে, তেতিয়াহ'লে 7 সপ্তাহ 7 5 গুণ 35,000। যদি চাকৰি কৰিব লগা নাই, কোম্পানীত যাব লগা নাই, ঘৰতে তেওঁলোকে প্ৰডাক্ট কৰি সেইখিনি বিক্ৰী কৰিব লাগে। যিখিনি নেকি তেওঁলোকে যদি আমাৰ কেঁচাটো বিক্ৰী কৰিব নাই, শুকাই হ'লেও তেওঁলোকে বিক্ৰী কৰিলে সকলো মুনাফা আছে, লাভ আছে, তাত চিন্তা কৰিব লগা একো নাই। গতিকে সেয়েহে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ, মাছৰুমৰ খেতিৰ প্ৰতি আগ্ৰহ হওক আৰু বিটিআৰ যেন মাছৰুম প্ৰডাক্টটো যেন হাইলাইট হৈ যায়, তাৰ কাৰণে সকলোকে মই আহ্বান জনাই মোৰ সামৰণি আছোঁ। থ্যাংক ইউ স্যার।